हेलो एवरीवन आज मैं आपनलोকৰ ওচৰলৈ অন্য এটা ভিডিও লৈ আহিছো আমি স্ক্ৰিন প্ৰিন্টিং কৰাৰ সময়ত যেতিয়া স্ক্ৰিন প্ৰিন্টিং কৰা হ'ব তেতিয়া আমি স্ক্ৰিনখন কেনেকৈ সাফা কৰো তাৰে মই এটা ভিডিও লৈ আহিছো আপোনালোকে অলপ উপকৃত হ'ব আৰু নতুনখিনি শিকিব পাৰিব মই ৰিডিউচাৰ অইলেৰে স্ক্ৰিনখন সাফা কৰি লওঁ এনেকৈ স্ক্ৰিন প্ৰিন্টিং কৰা হৈছে মোৰ অলৰেডি এনেকৈ মই স্ক্ৰিনখন সাফা কৰি লৈছো এক্সট্ৰা কাপোৰ লৈ ল'ব কাপোৰ লৈ তেনেকৈ ৰিডিউচাৰ অইলেৰে সাফা কৰি ল'ব এনেকৈ সাইড বিলাক মই সাফা কৰি লৈছো আৰু তাৰ পিছত মাজৰখিনিও মই সাফা কৰি লম পিছত এনেকৈ সাফা কৰি ৰাখিলে স্ক্ৰিনখন বেছি দিনলৈ থাকে সব বস্তুৰে তেনেকুৱাই ন পুতি যেতিয়া যত্ন কৰি ৰাখিম তেতিয়াহে বস্তুটো বেছি দিনলৈ লাষ্টিং কৰিব স্ক্ৰিনখনৰো ঠিক তেনেকুৱাই যেহেতু ইমান দামেৰে কিনি আনা বস্তু অলপটো যত্ন ল'বই লাগিব ন যদি আমি কালাৰ কৰি তেনেকৈ পেলাই থৈ দিওঁ পিছৰবাৰ আকৌ যেতিয়া আমি ইউজ কৰিম সেইটো বস্তু পিছত বেয়া হৈ যাব আৰু কালাৰটো ভালকে নবহিব সেইভাবে সাফা কৰি ৰাখিব আৰু পাৰিলে 2 মিনিট 3 মিনিট মান ৰদত থব লাগে সেইটো মই যিখিনি জানো সেইখিনিহে কৈছো দেই ভুল হ'বও পাৰে যদি কিবা ভুল কৈছো শুধৰাই দিব মই যিখিনি জানো সেইখিনি শেয়াৰ কৰিছো আপোনালোকৰ ওচৰলৈ ইয়া মোৰ সাফা কৰা হৈছে এতিয়া সাইডত যিখিনি লাগি আছে সেইখিনিও সাফা কৰি ল'ব আৰু এটা কথা মন কৰিব যাতে আপোনালোকে পিছফালে মুছি নিদিয়ে আগফালে মুছি দিব যদি পিছফালে মুছি দিয়ে তেনেহলে ডিজাইনটো আপোনালোকৰ উঠি যোৱাৰ চান্স থাকে আৰু লাষ্টত হাতত লাগি থকাখিনি ৰিডিউচাৰ অইলেৰে সাফা কৰি ল'ব আজিৰ ভিডিওটি এইখিনিয়ে আছিল কেনেকুৱা লাগিল জনাব আজি ভিডিওটি এইখিনিতে সামৰণি মাৰিলো আজিলৈ